মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই দ্বাদশ শ্ৰেণীৰ বাবে যি ইংৰাজীৰ পাঠ্যপুথি ফ্লেমিংগোৰ প্ৰথম পাঠ দ্য লাষ্ট লেছনৰ সাৰাংশ ক'বলৈ ওলাইছোঁ। তোমালোকে ভাল লাগিলে মোক লাইক আৰু কমেণ্ট কৰিবা। এই পাঠটিৰ সাৰাংশ হৈছে ফ্ৰান্স আৰু প্ৰুছিয়াৰ মাজত হোৱা যুদ্ধৰ অন্তত পৰাজিত ফ্ৰান্সে দুখন জিলা প্ৰুছিয়ানসকলৰ হাতত অৰ্পণ কৰে। প্ৰুছিয়ান ৰাষ্ট্ৰৰ ৰাজধানী বাৰ্লিনৰ নিৰ্দেশ মতে এই জিলা দুখনৰ বিদ্যালয়সমূহত ফৰাচী ভাষাৰ সলনি জাৰ্মান ভাষাৰ শিক্ষা দিয়া আৰম্ভ কৰে। তাৰ ফলস্বৰূপে এলচাছ নামৰ জিলাখনৰ এখন স্কুলৰ শিক্ষক এম হেমেলৰ শ্ৰেণীত অন্তিম পাঠদানৰ সময়ত সৃষ্টি হোৱা কৰুণ অথচ অতি ভাৱগধুৰ আৰু অৰ্থপূৰ্ণ পৰিৱেশে সকলোকে নতুনকৈ নিজৰ মাতৃভাষা আৰু মাতৃভূমিৰ বিষয়ে চিন্তা কৰিবলৈ শিক্ষা দিয়ে। এলফন্সো ডডেৰ দ্বাৰা লিখিত এই গল্পটিৰ ঘটনাৰাজিক মন কৰিলে আমি ইয়াক ৬টা অংশত ভাগ কৰি ল'ব পাৰোঁ। এই ভাগকেইটা হৈছে ছাত্ৰ ফ্ৰান্সৰ স্কুললৈ দেৰিকৈ যাত্ৰা আৰম্ভ কৰাৰ কাৰণ, টাউন হলত জুম পাতি থকা লোকসকলক দেখি চিন্তা, আন দিনতকৈ এই বিশেষ দিনটোত স্কুলৰ পৰিৱেশ বেলেগ হোৱা, এম হেমেলৰ শ্ৰেণীক উদ্দেশ্যি দিয়া ভাষণ, এম হেমেলৰ দ্বাৰা শ্ৰেণীসমূহত পাঠদান কৰা কাৰ্য আৰু ১২ বজাৰ পিছত স্কুলৰ পাঠদান শেষ হোৱাৰ লগে লগে অতি বেজাৰেৰে সকলোকে প্ৰস্থানৰ ইংগিত দিয়া। এই ৬টা ভাগত আমি এই পাঠটিৰ বা গল্পটিৰ মূল ঘটনাৰাজিক ভাগ কৰিব পাৰোঁ। ফ্ৰান্সে স্কুললৈ দেৰিকৈ যাবলৈ আৰম্ভ কৰাৰ কাৰণ আছিল তেওঁ শিক্ষকে দিয়া গৃহকাৰ্য ৰুলছ অফ পাৰ্টিচিপলছ মুখস্থ কৰা নাছিল। তেওঁ মনোমোহা ৰঙীন প্ৰকৃতিৰ মাজত দিনটো পাৰ কৰিব বিচাৰিছিল আৰু তেওঁ প্ৰুছিয়ান সৈন্যবাহিনীৰ অনুশীলনৰ দৃশ্য চাব বিচাৰিছিল। আন দিনতকৈ বিদ্যালয়ৰ পৰিৱেশ পৃথক আছিল। আন দিনতকৈ স্কুলৰ পৰিৱেশ কিদৰে পৃথক আছিল সেয়া আমি এইদৰে তুলনা কৰিলে গম পাওঁ। আজি স্কুলত সম্পূৰ্ণ নীৰৱতা বিৰাজ কৰিছে। আজি শিক্ষক এম হেমেলে এযোৰ বিশেষ পোছাক পৰিধান কৰিছে আৰু আজি গাঁৱৰ মুখীয়াল লোকসকল বিদ্যালয়ৰ শ্ৰেণীকোঠাত উপস্থিত আছে। আনহাতে অন্য দিনত স্কুলত সম্পূৰ্ণ কোলাহল আৰু এক বিশৃংখল পৰিৱেশে বিৰাজ কৰে। এম হেমেল নামৰ শিক্ষকগৰাকীয়ে সাধাৰণ পোছাক পৰিধান কৰি আহে আৰু গাঁৱৰ মুখীয়াল লোকসকল কেতিয়াও শ্ৰেণীকোঠাত উপস্থিত নাথাকে। গতিকে এইদৰে আজিৰ পৰিৱেশ আন দিনতকৈ পৃথক। যেতিয়া শিক্ষক এম হেমেলে তেওঁ আজি অন্তিম দিনৰ পাঠদান কৰিবলৈ লৈছে বুলি জনালে, তেতিয়া ফ্ৰেন্সৰ সৈতে সকলো দুখত ভাগি পৰিল। তেওঁলোকে
ইমান দিনে নিজৰ মাতৃভাষা ফৰাচী ভাষাটো ভালকৈ শিকি নোলোৱা বাবে নিজকে দোষাৰোপ কৰিলে। শিক্ষক এম হেমেলে ফ্ৰাঞ্জক পাৰ্টিচিপলছৰ নিয়মসমূহ মুখস্থ কৰিবলৈ দিয়াত তেওঁ থিয় হয় যদিও এটা শব্দও উচ্চাৰণ কৰিব নোৱাৰে। শিক্ষক এম হেমেলে ফ্ৰাঞ্জক তাৰ বাবে জগৰীয়া নকৰিলে। তেওঁৰ মতে সমগ্ৰ আলছাছ জিলাৰ লোকসকলে ফৰাচী ভাষা শিক্ষাৰ কামত অৱহেলা কৰিছিল আৰু ইয়াৰ পৰিণতিতে আজি তেওঁলোকক নিজৰ মাতৃভাষাৰ সলনি জাৰ্মান ভাষাত শিক্ষা গ্ৰহণ কৰিবলৈ বাধ্য কৰোৱা হৈছে। তেওঁ নিজৰ মাতৃভাষা হিচাপে ফৰাচী ভাষাটো কেতিয়াও নাপাহৰিবলৈ সকলোকে উপদেশ দিয়ে। তেওঁৰ মতে মাতৃভাষাইহে তেওঁলোকক স্বাধীনতাৰ বাট মুকলি কৰি দিব। ফ্ৰাঞ্জে সেইদিনা শিক্ষক এম হেমেলৰ প্ৰতিটো পাঠ স্পষ্টকৈ বুজি পাইছিল। দিনটোৰ পাঠদান সম্পূৰ্ণ হোৱাত শিক্ষক এম হেমেল মহোদয়ে লং লিভ ফ্ৰাঞ্চ বুলি বৰ্ডত লিখি হাতেৰে সকলোকে প্ৰস্থানৰ ইংগিত দিয়ে। তেওঁ আৱেগবিহ্বল হৈ পৰাত মুখেৰে কোনো শব্দ উচ্চাৰণ কৰিব পৰা নাছিল। ছাত্ৰ-ছাত্ৰীসকল, এই দ্য লাষ্ট লেচন নামৰ পাঠটিৰ বিষয়ে আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।